তৃষ্ণাকুৰ্মীৰ কণ্ঠত বিশিষ্ট কবি সমীৰ তাঁতীৰ জনপ্ৰিয় কবিতা স্বীকাৰোক্তিৰ শ্ৰাব্যৰূপ। বাবু, তাইক ঘূৰাই দিয়ক। স্বীকাৰোক্তি। আপোনাৰ ভৰিত ধৰিছো বাবু, আটাইবোৰে সঁচা। মৰিশালী উদং হোৱাৰ পাছত, দুৰ্গন্ধ বিয়পি যোৱাৰ পাছত, কুকুৰবোৰে তাপ মৰাৰ পাছত, গাৰ নোম শিয়ৰি উঠিছিল। বতাহে কাপোৰ কানি উৰুৱাই নিছিল। কিন কিন বৰষুণ পৰিছিল। মেকুৰী এটা দেখিছিলোঁ। তাৰ পাছত চিঞৰ এটা শুনিছিলোঁ। বিশ্বাস কৰক বাবু, তেনে চিঞৰ জীৱনতো শুনা নাই। বাবু, হাজাৰ বছৰ আগৰ গছবোৰ গজি উঠিব পাৰে, জন্তুবোৰে দখল কৰিব পাৰে। মই ডাইনীৰ কথা জানো, বনৌষধিৰ কথা জানো, মাটিত পোত গৈ থকা উল্কাবোৰৰ কথাও জানো। অংক বাবু, অংক, হাতৰ খেল। মানুহ খোৱা মানুহবোৰ আছে, চাওক, সিহঁত আপোনাতকৈও মহৎ। যদি বজাৰত দাম বাঢ়ে, মঙহৰ বেহানি কৰিম। আৰু এজনী ছোৱালী আছে, আপুনি যেতিয়াই কয় তেতিয়াই পাব তাইক। কাৰো চকুত নপৰিব, কোনেও নাজানিব। বাবু, কোনে কাক ধৰাই দিলে, কিমান টকা পালে। মঙহ আৰু মদ। মাৰ্চৰ শেষৰ কথা। কি বুলি ধন্যবাদ দিম বাবু? আপোনাৰ দৰে মানুহ ক'তো পাবলৈ নাই। বাবু, চহৰ পাওঁতে দেৰি হ'ব, বাটবোৰ পিছল হ'ব, ভৰি দুখন শিল হ'ব, শিলক মেৰিয়াই ধৰিব লতাই। আশালতা হাজৰিকা, বিখ্যাত যোজন কন্ধাৰ ভনীয়েক। বাবু, গাড়ীৰ পাছফালে দিলেও হ'ব, অলপমানহে জাগা, কুচি মুচি বহি যাম, মৰা হৰ দৰে যাম। চহৰৰ কোনোবাখিনিত পেলাই দিলেও হ'ব, পৰিচয় নোহোৱা মানুহ বাটৰ কুকুৰৰ দৰে। মোৰ ছোৱালীজনীক ঘূৰাই দিয়ক বাবু, তাই বৰ কষ্ট পাই আছে। 6 মাহৰ লেঠা, তাইৰ চিপজৰি খুলি দিয়ক। তাইক নাঙঠ কৰি দেখুৱাম, উৰুৰ তিলটোও দেখুৱাম, ছবি ল'বলৈকো দিম, আপোনাৰ কোলাত বহুৱাই দিম। বিশ্বাস কৰক বাবু, কথাটো কোনেও নাজানিব। যি হ'ল হৈ গ'ল। বিৰি এটা দিলেও হ'ব, চকু পানী নুলিয়াও। বাবু, বেলিত জুই লগাৰ কথা, মৰুভূমি মৃতভূমি হোৱাৰ কথা, চৰাইবোৰে আত্মহত্যা কৰাৰ কথা। আকাশত ঘায়ালি ওলাব, ভালেই হ'ব, যাবলৈ বাট এটা ওলাব। ক'ৰবাত সাজিম ঘৰ, কাৰোবাক খুজিম নাৰী, কাৰোবাৰ পৰা দুদিনলৈ নিম শইচ। নাই নাই, সৎনামৰ ভাগি নহওঁ। প্ৰথমে ভাষা এটা শিকি ল'ম, হ'লেও হওক অচিন ভাষা,
হৃদয় যেতিয়া নিজৰ ভাষাও নিজৰ। বাবু, এই সংগমত সুখ নাই, দেহা থাকিলেও মনৰ সহায় নাই। কিমান সুখী আমাৰ দেৱী দেৱতাসকল। বাবু, কাৰ বাবে ৰাজনীতি? চকী আছে, দিন নাই, তাতে ইমান খক, কিমান ঢালিব তেল। আটাইবোৰ পুৰণি চাকি, জ্বলিলেই নুমাই যায়। যায় যেতিয়া যায়, দালানক নচুৱাই। মাফ কৰিব বাবু, মই দেখো বুলি দেখা নাই, সপোনেহে দেখুৱালে। আপুনি বিয়েৰ খাই ভাল পায়, বিলাতী ভাল পায়, ভোটকাও ভাল পায়। বাবু, দেহা থাকিলেহে বেহা। আপুনি ভাষণ দিলেও দিয়ক, আসন দিলেও দিয়ক। আপোনাৰ কথা আপুনিহে ভালকৈ জানে। 10জনী নাৰী ধৰ্ষিতা হোৱাৰ কথা, গাঁওবোৰ জ্বলাৰ কথা, সংঘৰ্ষ লগাৰ কথা, গেৰিলা ধৰাৰ কথা, মিছাইল এটা চুৰি হোৱাৰ কথা। বাবু, কথকিৰ জানো কথাৰ অন্ত আছে? 9 দিনৰ 9টা কথা। আপোনাৰ ভৰিত ধৰিছো বাবু, মোৰ নামটো নকব কাকো। নিৰ্বাচন আহি আছে।